কি খবৰ পুনৰবাৰ দি এন চি ৰাইডাৰ 2.0 ইউটিউব চেনেললৈ মই নব আপোনাক স্বাগতম জনাইছোঁ। তো অল আছাম চাইকেল ৰাইড আজিৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ আজি 23 তাৰিখ হয়। তো আজিৰ পৰা আমাৰ অল আছাম চাইকেল ৰাইড আৰম্ভ হৈছে ধেমাজিৰ পৰা। আজি ফাৰ্ষ্ট টাইম ধেমাজিৰ পৰা ডিব্ৰুগড় যাম। আজি প্ৰথম দিন হয়, তাৰ পৰা তিনিচুকীয়া যাম। এনেদৰে এখনৰ পৰা আন এখন ডিষ্ট্ৰিক্ট, এনেদৰে প্ৰায় 20-25খনমান ডিষ্ট্ৰিক্ট আমি ঘূৰিম মানে। তো অল আছাম চাইকেল ৰাইড কৰিম চাইকেল লৈ। আৰু চাইকেলৰ ফুল দেখিছে একদম পূৰা এইফালে বেনাৰ লগাই আনিছোঁ। তো আমাৰ অসমীয়াৰ মান স্বাভিমান গামোচা আৰু এখন ডিঙিত গামোচা আৰু জাতীয় পতাকা লগাই লৈছোঁ। আৰু চাইকেল দেখিছে পূৰা বেগ পূৰা পেকিং কৰি লৈছোঁ চাইকেল। আৰু ধুনীয়াকৈ ওলাই দিলোঁ। তো তাৰপিছত বতৰ দেখিছে চিমচিমকৈ বৰষুণ এতিয়া পৰি আছে। তো ডাঙৰকৈ বৰষুণ আহিছিলে আৰু সেইকাৰণে দোকানখন দেখিছে, এই দোকানখনতে দুইজন ৰখি দিছিলোঁ আৰু লগৰজন আহি আছে, সেয়েহে আমি ইয়াত অলপ দেৰি ৰখি দিছোঁ। তো চাইকেল দেখিছে, তো কাপোৰ কানি আছে যিহেতু তিতিলে মেলিলে অলপ দিগদাৰ হৈ যাব। আৰু আগত এইফালে দেখিছে পথাৰ, মানে যিহেতু আমি ওলাব লাগিব হাইৱে। তো সেইকাৰণে অলপ দেৰি ইয়াতে ৰখি দিছোঁ, লগৰজনো আহি পাওঁহি। আৰু বতৰটো চিমচিমকৈ বৰষুণ দিছে, মানে বৰষুণ এৰিছেগৈ আৰু এতিয়া। তো তেওঁ আহি পাওঁহি, তাৰপিছত লগতে যাম আৰু চাই থাকিব পৰা ভিডিঅ'টো পূৰা আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। আৰু তো এইফালে দেখিছে চিমচিমকৈ বৰষুণ অলপমান দিয়ে আছে। তো একো নাই, আমাৰ লগৰজন বুলি ক'ব লাগিব। তো আহি পাই গ'লহি। তো অলপ সময় ৰখিলোঁ বৰষুণৰ কাৰণে, তেওঁ আহি পাই গ'লহি। আৰু তো দেখিছে চাইকেলকেইখন, তেওঁ পূৰা মডিফিকেশ্যন খাটা দিছে বুলি ক'ব লাগিব। কেনেকুৱা মানে নেক্সট লেভেল ন? বৰষুণ এৰিছে চিমচিমকৈ, আৰু বেছি দেৰি কৰি নাথাকোঁ, আমি এতিয়া ওলাই দিম আৰু ইয়াৰ পৰা। তো বহুত দূৰ যিহেতু যাব লাগিব, আজি ডিব্ৰুগড়ত যাম আমি। তো ফাৰ্ষ্ট ডে আজি ৰাইডৰ। তো এতিয়া জনাজনকৈ পূৰা ওলাই দিম আৰু ইয়াৰ পৰা, সেইটো বেছি দেৰি কৰি দিলে নহ'ব। তো দেখিছে একদম পূৰা এইফালে আমাৰ অসমীয়াৰ গামোচা মানে মান বুলি ক'ব লাগিব, এইফালে বেনাৰ। তো এইফালে সৰু এটা ছাইড বেগ লগাই লৈছোঁ, যাতে যোনবোৰ মোৰ মোবাইল বুলি নহয়, মানে চাৰ্জাৰ হওক, তো হেডফোন হওক, তো যোনবোৰ মানে লাগি থাকিব সেইবোৰ বস্তু ইয়াত ৰাখিছোঁ। আৰু এইফালে যোনবোৰ কাপোৰ কানি হওক বা ইটো সিটো বস্তু ইয়াৰ ভিতৰত ৰাখি থৈছোঁ। তো আৰু টেণ্টটো মোৰ গুৰিতে আছে, টেণ্টটো এইফালে ৰাখি থৈছোঁ। আৰু মোৰ লগত দুজন গৈ আছে, আপোনালোকে হয়তো চিনি পাবই, যিকেইজন আমি অনবৰতে লগতে ঘূৰি ফুৰোঁ বুলি ক'ব লাগিব। তেওঁলোকক আগত গৈ চিনাকি কৰি দিম। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আপোনালোকে মৰম দিব তাৰ আশাৰে। তো ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ, তো চাই থাকিব আৰু পূৰা মৰম দিব আপোনালোকে। তো গাইজ ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ, আৰু থাম্বনেইলৰ কাৰণে ফটো 2 এটা মাৰি দিলোঁ। আৰু এতিয়া ওলাই গৈ আছোঁ পূৰা। ফাইনেলি আমি হাইৱেত উঠি গ'লোঁ এতিয়া। তো এইফালে দেখিছে পাছত এজন আৰু এইফালে আগত এজন গৈ আছে। তো চিমচিমকৈ বৰষুণ দি আছে, তো একো কথা নাই। আৰু আমিও আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। চাই থাকোঁ, আৰু খুব কম সময়ৰ ভিতৰতে ধেমাজি টাউন পামগৈ, বেছি নাই 9-10 কিলোমিটাৰ কিবা এটা আছে। তো একেবাৰে টাউনত গৈ লগ পাইছোঁ আৰু পূৰা। তো চাওক পূৰা এইফালে বেগৰ অৱস্থা চাওক, কিমান ওপৰলৈকে মানে বালি মাৰিছে একদম পূৰা। চাওক প্ৰায় এইবোৰ পূৰা তিতি এদাই বুলি ক'ব পাৰি। ইয়াৰ পৰাও গৈ মানে মোৰ চোলাটো অলপমান পৰিছেগৈ বুলি ক'ব পাৰি, মানে অলপমান চোলাত পৰিছে। আৰু এটা বস্তু আপোনালোকক দেখাই নাই, আমাৰ মটিভটো কি মটিভ লৈ আহিছোঁ, আগৰ মটিভটোৱে চেম মটিভ লৈ আহিছোঁ। তো এইফালে চাওক লেখা আছে চাইকেল চলাওক, প্ৰদূষণ কমাওক, পেট্ৰল বচাওক। আৰু এইফালে চাওক, এইফালে এখন বেনাৰ লগাই আনিছোঁ। এইখন হয়তো ধৰিব নোৱাৰিব চাগে আপোনালোকে, আগৰ বেনাৰ আছিল, যিহেতু মই নামটো চেঞ্জ কৰিলোঁ। তাৰ ওপৰত সেয়ে এখন কাগজত লিখি লৈ আহিছোঁ। একো নাই, এইটো বৰষুণ যদি চিমচিমকৈ দি আছে ন, তথাপিও বেগটোৰ কাৰণে মানে তলত দিবগৈ পৰা নাই। তো ইয়াতে অকণমান সময় ৰখিম, তাৰপিছত গৈ থাকিম আৰু। মানে বিশেষকৈ বৰষুণৰ কাৰণে ৰখিবলগীয়া হ'ল, ভাগৰ অলপ লাগিছে বাৰু। তো একো কথা নাই, ভাগৰটো লাগিবই। হয়তো বৰষুণৰ কাৰণে অলপ ৰখি দিছোঁ, যাতে একেবাৰে দিলে হয়তো গৈ ভাল নালাগিব, চাই থাকিব আৰু। বহুত সময় ৰখি দিলোঁ। তো এতিয়া অলপমান বৰষুণ এৰিছে, আৰু বৰষুণ নেৰিলেও যাবই লাগিব যিহেতু। তো অলপমান গৈ থাকোঁ আৰু এতিয়া। তো আগত লগ পাইছোঁ আপোনালোকক তেনেহ'লে। তো ব'লা। তো দেখিছে ভাগৰ যিহেতু লাগিছে, তো সেইকাৰণে অলপমান ৰখি দিছোঁ। আৰু ধেমাজি টাউনৰ পৰা প্ৰায় 20-30 কিলোমিটাৰমান গুচি আহিলোঁ। তো আৰু অলপমান আগত যোৱাৰ পিছত গাই নদী পামগৈ। তো গৈ আছোঁ আৰু এইফালে অলপমান ভাগৰ জীয়াই মেলি গৈ আছোঁ। এইকেইজন পূৰা ৰখি আছে, দুইজন চাইকেলখন চাই লওক একপাক। তো চোলাটো পিছফালে অলপমান বোকা মাৰিছে, যিহেতু বৰষুণ দি আছে মানে, আৰু তিতি আছে ৰাস্তাটো।
তো ইয়াতো বেছি দেৰি কৰি নাথাকোঁ, ইয়াৰ পৰা ওলাই দিওঁ। তো যিহেতু ভোকো লাগিছে, কিবা এটা খাব লাগিব, আগত হোটেল পালে তাতে ৰখি দিম আৰু। আমি এতিয়া আহি গাই নদী পাই গ'লো, গাই নদী পাৰ হৈ আহিলোঁ। তাৰপিছত এইপিনে হোটেল এখন দেখিছে, প্ৰায় মানে এখনত সোমোৱা হয়। আমি এফালে যদি পাৰ হৈ যাওঁ ন, এখন চিনাকি হোটেল বুলি ক'ব লাগিব, এখনতে সোমাওঁ। তাকে কি খাওঁ, কিবা এটা খাই লওঁ, তাকে চাই থাকোঁ হোটেলতে চাওমিন খাই ল'লোঁ। তো কৈছিলে চিনাকি হোটেল বুলি, মানে বিশেষ তেনেকুৱা চিনাকি হোটেল নহয়, আহোঁতে সোমাওঁ মানে পায়। তো চাওমিন খালোঁ, খুৰীয়ে মৰমতে চাহো খুৱাই পঠিয়ালে, খাই বৈ ল'লোঁ। আৰু ইয়াত এতিয়া বেছি দেৰি কৰি নাথাকোঁ, যিহেতু ডিব্ৰুগড় যাব লাগিব। আৰু খুৰীটো বাৰে বাৰে দি দিলোঁ, গৈ থাকোঁ আৰু এতিয়া চাৰিআলিটোৰ পৰা। তো দেখিছে, এইটো হোটেলখনৰ পৰা আহি গায়নদীৰ পৰা অলপমান আগলৈ আহিলোঁ। এটা ভিউ, ইমান ধুনীয়া ভিউ আহিছে, ইয়াত ফটো মাৰিবৰ কাৰণে আছিলে। চাওক ভিউটো চাওক আপোনালোকে, কেনেকুৱা সুন্দৰ এটা ভিউ চাওক, মজা লাগি আছে দেখিবৰ কাৰণে। ইয়াতে যিহেতু বহুত সময় আমি ৰ'লোঁ, মানে ভাগৰ লাগি আছিলে, আৰু ফটো দুই এটা ক্লিক কৰি ল'লোঁ। যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। আৰু ক'ত আছোঁ, কি কৰি আছোঁ, সকলো আপডেটছ পাই থাকিব পাৰে, ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক। আৰু ব'লক এতিয়া গৈ থাকোঁ ধুনীয়াকৈ। চশমা পিন্ধিছে, এযোৰ নহয়, কিমান হেভি মানে, দুযোৰ চশমা পিন্ধি আছে দেখিছে। গাইছ, আমি আহি কোলাজান পাই গ'লোঁ। এতিয়া ইয়াতে অকণমান সময় ৰখিছোঁ, অকণমান সময় ৰখি পিনি তাই একেবাৰে বগীবিলত গৈ লগ পামগৈ আপোনালোকক। মুখ অলপমান ধুই দিছোঁ, যিহেতু গৰম লাগি আছিলে, এতিয়া অকণমান ভাল লাগি আছে। তো একেবাৰে বগীবিলত লগ পাইছোঁ আপোনালোকক, চাই থাকিব পৰা ভিডিঅ'টো। গাইছ, আমি এতিয়া কোলাজান পাৰ হৈ আহি আছোঁ। তো বগীবিলৰ ফালে তো দেখিছে, ৰ'দ কেনেকুৱা ৰ'দ দেখিছে। তো মানে চাহ নাই, কোনোবা এডোখৰ চাহ ফালে ৰখিম বুলি আহি আছোঁ। তো এতিয়ালৈকে চাহ পোৱা নাই, চাহ যাতে পাম তাতে অকণমান ৰখিব লাগিব, কাৰণ ৰ'দটো বহুত টান হয়। সেইকাৰণে ব'লক, যাতে চাহ পাম তাতে ৰখি দিম আৰু। তো গাইছ, দেখিছে চুলিৰ অৱস্থা, টুপি পিন্ধি যিহেতু আহিছিলোঁ, সেইকাৰণে চুলিৰ একেবাৰে অৱস্থা নাই। তো একো কথা নাই। তো আমি কোলাজান পাৰ হৈ আহি গ'লোঁ, বগীবিলৰ ছাইডে আহি আছোঁ। তো এইকেইজন দেখিছে অকণমান ৰখি দিছে চাহতে। তো যিহেতু ভাগৰো লাগি আছে বহুত, ভাগৰ বিশেষকৈ সিমানো নহয়, কিন্তু ৰ'দ দিছে, সেইকাৰণে ৰ'দৰ কাৰণে আমি অলপমান ৰখি দিবলগীয়া হৈছে। তো সেইকাৰণে অলপমান ৰখি তাৰপিছত লাহে লাহে ওলাই গৈ থাকিম আৰু। তো গাইজ দেখিছে, তো এতিয়া বৰ্তমান আমি আছোঁ বগীবিল দলঙৰ ওপৰত, এইফালে দেখিছে। তো এইফালে আহোঁতে খোজকাঢ়িয়ে গুচি আহিলোঁ। আৰু যিহেতু ওপৰলৈ পায় এঢলীয়া, ইমান দূৰ মানে চাইকেল চলাই আহিব নোৱাৰি, যিহেতু বহুত ওখ হয়। তো এইফালে দেখিছে এটা ভিউ, খুব ধুনীয়া এটা ভিউ আহি আছে বগীবিল দলঙৰ ওপৰত। চাওক ভিউটো, চাওক কি ধুনীয়া লাগি আছে। তো আহি থাকোঁতে তেনেকৈ ভিডিঅ' কৰা নহ'লে, যিহেতু ৰ'দো বেছি, চাহত ৰখি আহিছোঁ বুলি ক'ব লাগিব। তাতে এডোখৰ আহোঁতেও ভিডিঅ' নকৰিলোঁ। তো এইফালে চাওক, এটা খুব ধুনীয়া এটা ভিউ, চিনেমেটিক শ্বট এটা চাই লওক। অঁ, ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ, আৰু থাম্বনেইলৰ কাৰণে ফটো দুই এটা মাৰি দিলোঁ। আৰু এতিয়া ওলাই গৈ আছোঁ পূৰা। গাইজ, ৰাতি যিহেতু বহুত হৈ গ'ল, ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আজি ভিডিঅ'টো ইমানে আছিল। ক'ত আছোঁ, কি কৰি মানে নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব। তো ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবোৰ কৰি দিয়ক, জলদি 1K কৰি দিয়ক। তো আজিলৈ বাই বাই, চাই থাকিব DNC Raider 2.0।